হাই গাইছ, মই দুদিনৰ কাৰণে গাঁৱত গৈছিলোঁ। গাঁৱৰ পৰা কি বস্তু আনিলোঁ আপোনালোকক দেখাই দিওঁ। আপোনালোকে চাব মই গাঁৱৰ পৰা কি আনিলোঁ। প্ৰত্যেক মানে যেইবাৰে যাওঁ গাঁৱত গ'লে আৰু কিবা নহয় কিবা ভাল বস্তু লৈ আহোঁ। এইবিলাক বস্তু পায় গাঁৱত, টাউনতো পায়, বজাৰতো পায়। তথাপি গাঁৱৰ মানে ফ্ৰেছ বস্তুবিলাক এনেদৰে নাপায়। ঘৰত গ'লে আৰু মোৰ ঘৰত মাৰ ঘৰত গ'লে এইবিলাক বস্তু এনেকৈ আনো। কি বস্তু আনিলোঁ আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে চাই থাকা ভিডিঅ'টো। মই আনিলোঁ মাৰ ঘৰৰ পৰা মানে গাঁৱৰ পৰা নৰসিংহৰ কোমল পাতবিলাক এনেকৈ ছিঙি কেনে ধুনীয়াকৈ লৈ আহিছোঁ। ইয়াৰ বজাৰতো পালোঁ আৰু গাঁৱৰ নিচিনা হ'ব কেতিয়াও নোৱাৰে, হয়নে নহয় গাইছ? আৰু ইয়াতে আছে শাক অলপ আছে, শাকো আনিছোঁ। ঢেকীয়া, এয়া ভাতকেৰেলা কোমল পাত আৰু খুতুৰা শাক। ইয়াতে খুতুৰা শাকো আছে, ঢেকীয়াও আছে, চবখিনি একেলগে মিলাই কেনে অনা হৈছে। মোৰ এজনী বৌৰ মানে শাকৰ বাৰী আছে, তাতে এইবিলাক ধুনীয়াকৈ হৈছিল। তাৰ পৰা এইবিলাক চব লৈ আহিছোঁ আৰু এইবিলাকে লৈ আহোঁ আৰু বেলেগ বস্তু নানিলোঁ, এইবিলাক বস্তু আনো। খুতুৰা শাকো আছে ইয়াত, ধুনীয়া ফ্ৰেছ বস্তু গাঁৱৰ ধুনীয়া। এই ভিডিঅ'টোত মানে অলপ বাহিৰৰ আৱাজবিলাকো পাইছে আপোনালোকে। উপায় নাই, ভিডিঅ' কৰিলেতো বাহিৰৰ আৱাজ আহিবই। এয়া চব মিলাই কেনে আজি বনাম ধুনীয়াকৈ। এইখিনি শাক, খুতুৰা শাক আৰু ইয়াতে ভাতকেৰেলা পাত কোমল আৰু ইয়াতে আছে ঢেকীয়া শাক। ঢেকীয়া শাক আৰু আছে ৰ'বা, ইয়াতে আছে ক'লা কচু। ক'ত টিঙত আছে মই ভালকৈ দেখাব পৰা নাই আপোনালোকক। এয়া ক'লা কচু মই এনেকৈ দেখাই দিছোঁ আৰু তাকে আনো গাঁৱত গ'লে। আৰু চাউলো আনিছোঁ, ঘৰৰ চাউল। এইবিলাক থৈয়ে দিলোঁ জাগাৰ বস্তু জাগাত। আৰু এইখিনি মানে দেখাই দিলোঁ আপোনালোকক। গাঁৱৰ পৰা মই কি আনিলোঁ, এয়াই আনিলোঁ আৰু গাঁৱৰ পৰা। এইখিনি মোৰ দাদাহঁতৰ বৌ এজনীৰ শাকৰ বাগানৰ পৰা লৈছোঁ। এইখিনি ঢেকীয়া আৰু এয়া কচু আৰু এয়া নৰসিংহৰ পাত আৰু এয়া শাক, গোটেইখিনি শাকত কিবা এটা আছে, পেলাই দিব লাগিব। এয়াই হ'ল মোৰ গাঁৱৰ পৰা অনা বস্তু। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে? ভাল পালে যদি লাইক এটা কমেণ্ট এটা কৰি দিব। আজিলৈ এৰিছোঁ, আকৌ পিছত লগ পাম। বাই বাই।